হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আপোনালোক সকলোৱে নিশ্চয় জানে, আৰু যোনে যোনে নাজানে তেওঁলোকক কৈ দিছোঁ যে বিগত বৰ্ষৰ দৰে এইবুলিও চান্দুবি বিলত চান্দুবি উৎসৱ পালন কৰিব। তো সেইকাৰণে তাতে মানে কি প্ৰস্তুতি চলি আছে সেই বিষয়ে আমি জানিবলৈ পংকজদাৰ লগত আজি মানে যাম। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক এতিয়া চান্দুবি বিললৈ। ভিডিঅ' বনাইছোঁ, যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তো ডিছক্ৰিপশ্যনত যায় লিংকটো লৈ চাই ল'ব। বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ চান্দুবি, আৰু ইয়াতে মানে পৰিৱেশটো চাই লওক আগতে। তো ইয়াত মানে চান্দুবি ফেষ্টিভেলৰ মানে প্ৰস্তুতি কৰি থকা হৈছে ইয়াত, আৰু শ্বুটিঙো চলি আছে নেকি আমি দেখা পাওঁ মতে। তো চাই থাকক, ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম কিমান পাৰোঁ। তো বন্ধুসকল, মেইনলি চান্দুবি উৎসৱটো মানে আমাৰ জনজাতীয় মানুহসকলৰ মানে সাজপাৰ প্লাছ নৃত্য খাদ্য এইবিলাকক লৈ মানে গঠিত। তো আপোনালোকে আহিব পাৰে যদি মানে ইয়াৰ পৰিৱেশটো ভাল পাইছে। চ' আপোনালোকে আহি চাব 1ৰ পৰা 5 জানুৱাৰীলৈকে। এই উৎসৱ বিগত 10 বছৰ ধৰি মানে চলি আহিছে। এইবছৰো তাৰ ব্যতিক্ৰম নহয়, এইবছৰ চান্দুবি উৎসৱ পাতিব, সেইকাৰণে মানে ইয়াতে যা চলাই আছে। তো আপোনালোকে আহিব, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম বাৰু। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াৰ পৰা যাম এতিয়া মানে কমলা চমলা খাই ৰেডি। এতিয়া যাম আমি চান্দুবিৰ পিকনিক প্লেচ। তাতেও কিছু মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, কিছুমান দৃশ্য। ইয়াতে এইখিনিয়ে দেখাবলৈ পোৱা জেগা, বিশেষ নাই। আপোনালোকে আহিলে নিজে দেখাব মোক এনে ইয়াৰে পৰিৱেশ। আপোনালোকে আহিব নিশ্চয়, আজি লগ পাম। বন্ধুসকল, এতিয়া আহি পালোঁ আমি চান্দুবি পিকনিক প্লেচ। তো ইয়াতে কিছু মানুহ হৈছে, তথাপিও হ'ব জানুৱাৰীলৈকে
এতিয়াতো ডিচেম্বৰহে, তো ইয়াতে অলপ মানুহ হৈছে, আপোনালোকক দেখাম। ফ্ৰেণ্ডছ, আমি এতিয়া চান্দুবি বিলৰ ইতিহাসৰ বিষয়ে ক'বলৈ যত্ন কৰিম। এই চান্দুবি বিলটো 1897 চনত অসমত হোৱা এটা বহুত ডাঙৰ ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল, য'ত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ভূমিকম্পৰ ফলত বহুতো ক্ষতি হৈছিল। আচলতে বহুতো কিতাপত লিখা আছে যে এই চান্দুবি বিলটো 1950 চনত অসমত হোৱা এটা ভূমিকম্পৰ ফলত সৃষ্টি হৈছিল। আচলতে এইটো সম্পূৰ্ণৰূপে ভুল কথা, কিয়নো 1897 চনতেই চান্দুবি বিলটোৰ সৃষ্টি হৈছিল। ইয়াৰ উপযুক্ত প্ৰমাণ আপোনালোকে নেটত চাৰ্চ কৰিলে পাব, কিয়নো এই চান্দুবি বিলটো 1897 চনত এটা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বুলি ইংলেণ্ডৰ কিছুমান কিতাপে পত্ৰই হওক, মানে 1897 চনৰ কিতাপে পত্ৰই হওক আৰু কিছুমান বাতৰি কাকতত লিখা আছে। গতিকে 1950 চনত যে এই বিলটোৰ সৃষ্টি হৈছিল সেইটো সম্পূৰ্ণৰূপে মিছা বুলি ক'ব পাৰি। চান্দুবি তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইফালে চাব পাৰে। যিহেতু এতিয়া মানে ভালদৰে মানে পিকনিকৰ সময় হোৱা নাই, সেইকাৰণে ইয়াত মানুহ অলপ মানে কমিছে। জানুৱাৰীলৈকে আহি যাব, আপোনালোকে দেখা পাব যে এইবিলাক ঠাই সম্পূৰ্ণৰূপে মানে ভৰি পৰিব জানুৱাৰীত যদি আপোনালোকে আহে। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, তো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো থেংক ইউ, আজিলৈ ইমানে, ধন্যবাদ।